নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি মই উপস্থিত আছোঁ কেইজনমান ককাইটোৰ লগত আৰু এই ককাইটোকেইজনে আচলতে এটা সমাজৰ বাবে এটা ইতিবাচক এপ উলিয়াইছে আৰু এই এপটো ক'ত উপলব্ধ আৰু এই এপটোৰ পৰা আমাৰ ৰাইজে কেনেকৈ উপকৃত হ'ব এই সম্পৰ্কে আমাৰ ককাইটোৱে ক'ব। হয়, আমাৰ ৰিকন ইনফিনিটি নামৰ এটা ফাউণ্ডেশ্যন আছে। আমাৰ এই ফাউণ্ডেশ্যনটোৰ লগত আমি আমাৰ ফাউণ্ডেশ্যনে এটা এডিকশ্যনৰ ওপৰত কাম কৰিবৰ কাৰণে এটা এপছ ডেভেলপমেণ্ট কৰিলে। এইটো এপছটো হৈছে ৰিকন ইনফিনিটি। আপোনালোকে প্লে ষ্ট'ৰত গ'লেই দেখিবলৈ পাব ৰিকন ইনফিনিটি। ৰিকন ইনফিনিটি কি কাম কৰে? ৰিকন ইনফিনিটি কাম হৈছে এডিকশ্যনৰ ওপৰত এৱাৰনেছ আৰু নলেজ শ্বেয়াৰিং কৰা। তো এই এপছটোৰ আপোনালোকে যেতিয়া ডাউনলোড কৰিব, এপছটো ডাউনলোড কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকে তাত মোবাইল নাম্বাৰ পাছপৰ্ট দি আপোনালোকে যেতিয়া এপছটোলৈ যাব, এপছটোলৈ যোৱাৰ লগে লগেই আপোনালোকে আমাৰ তাত এনেকুৱা কিছুমান ছাবজেক্ট পাব, যি ছাবজেক্টকেইটাত আপুনি একচুৱেলি এডিকশ্যন হয় কি? এডিকশ্যন বুলি ক'লে আপোনাৰ কেইবাটাও এডিকশ্যন হ'ব পাৰে, যেনেকৈ আপোনাৰ ড্ৰাগছ হ'ব পাৰে, মাৰিজুৱানা হ'ব পাৰে, এলকহল হ'ব পাৰে, বিভিন্ন ধৰণৰ এডিকশ্যন আছে। সেই এডিকশ্যন প্ৰত্যেকটো এডিকশ্যনৰ বিহেভিয়াৰবিলাক বেলেগ বেলেগ। তো সেই প্ৰত্যেকটো এডিকশ্যনৰ বিহেভিয়াৰ যেতিয়া বেলেগ বেলেগ হয়, তাৰ ট্ৰিটমেণ্টটো বেলেগ বেলেগ হয়। তো সেই গোটেই ট্ৰিটমেণ্ট আমি কেনেকৈ কৰিব পাৰিম ইয়াৰ ওপৰতো সম্যক যিখিনি জ্ঞান আছে আমাৰ এপছটোত পাব। লগতে আমাৰ যিবিলাক মেইন কামটো হৈছে আমি এডিকশ্যনলৈ যোৱাৰ আগতে আমাৰ নতুন প্ৰজন্ম, ভৱিষ্যতৰ প্ৰজন্মখিনিক আমি কেনেকৈ তাক ৰক্ষা কৰিব পাৰোঁ তাৰ ওপৰত আমাৰ প্ৰত্যেকজন পেৰেণ্টছক, প্ৰত্যেকজন সচেতন ব্যক্তিক আমাৰ ইয়াত এটা আহ্বান আছে। আমাৰ এই এপছটোত আমাৰ কিছুমান এনেকুৱা প্ৰাথমিক কিছুমান জ্ঞান, আমাৰ প্ৰাথমিক ছাবজেক্ট আমি কিছুমান ৰাখিছোঁ। প্ৰথম পৰ্যায়ত এডিকশ্যনলৈ যোৱাৰ আগতে এটা ল'ৰাৰ বিহেভিয়াৰ কেনেকুৱা হ'ব পাৰে বা কেনেকৈ এটা ল'ৰা চেঞ্জ হয়, পিয়াৰ প্ৰেছাৰ কেনেকৈ থাকে, সেই গোটেইবিলাক আমাৰ এই এপছটোত পাব। এইবিলাক অধ্যয়ন কৰাৰ লগে লগে নিজৰ সন্তানটো, নিজৰ ল'ৰা ছোৱালীৰ লগতে ওচৰৰ ল'ৰা ছোৱালী, এখন সমাজখন, এখন গাঁওখন বা আমাৰ ৰাজ্যখন কেনেকৈ সুস্থ সবল কৰি ড্ৰাগছ আসক্তিৰ পৰা বচাব পাৰোঁ, সেই গোটেইখিনি আমাৰ এপছটোত পোৱা যাব। গোটেই সম্যক জ্ঞানখিনি ইয়াত আমি আনিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত অধ্যয়ন কৰাৰ পিছত আপোনালোকে গম পাব। হয়, আজি সমাজত, আমাৰ সমাজখনত, বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও ড্ৰাগছৰ সংখ্যা, অৰ্থাৎ বিভিন্ন ধৰণৰ মদ, জুৱা, ভাং, পানী, বিভিন্ন ধৰণৰ মাদক দ্ৰব্যবিলাকে গ্ৰহণ কৰি আছে। আৰু ঠিক তেনে সময়তে এনেকুৱা এটা প্ৰশংসনীয় পদক্ষেপ আমি গ্ৰহণ কৰিব লাগিব। আমাৰ বাৰেকুৰি অঞ্চলৰ এজন প্ৰতিষ্ঠিত যুৱক আৰু এই সম্পৰ্কে আমাৰ ককাইদেউৰ পৰাও কিছু জানিব বিচাৰিছোঁ। আমাৰ চিন্তা হ'ল কি, আমি প্ৰায় 1 বছৰমান আগৰ পৰা যিটো ড্ৰাগছৰ যিটো গাঁৱৰ চহৰ, গোটেই গাঁও চহৰবিলাকত যি ধৰণে ড্ৰাগছে গোটেই সমাজখন তছনছ কৰি দিছিলে। আজি গাঁৱত আজি আমি চাবলৈ গ'লে 3টামান জেনেৰেশ্যন, প্ৰায় 16-17 বছৰৰ পৰা প্ৰায় 26-27 বছৰলৈকে গাঁওখনৰ প্ৰায় 70% ল'ৰাই ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়িছিলে। আমি অনুভৱ কৰিছিলোঁ যে আমি কেনেকৈ ধৰণে এই ল'ৰাবিলাকক, আমি যাতে আমাৰ নিজৰ সন্তান ভাইটিসকলক বা আমাৰ নিজৰ ভতিজাসকলক আমি এটা সুস্বাস্থ্য দি যাতে সমাজক এজন ভাল ব্যক্তি হ'ব পাৰে, এই সম্পৰ্কে আমি বহুবাৰ ৰাইজৰ মাজত গৈছিলোঁ, আলোচনা কৰিছিলোঁ, আমি বহু প্ৰতিবাদ কৰিছিলোঁ। কিন্তু ভাবিলোঁ যে ৰাইজৰ কিছু ইয়াৰ পৰা মুক্তি পালে, কিন্তু আজিও আমি এই সমস্যাটো ৰাইজৰ মাজলৈ নিওঁতে কিছু ক্ষেত্ৰত আমাৰ অলপ অসুবিধা যেন অনুভৱ হ'ল। তাৰ আমি অনুভৱ কৰিলোঁ যে আৰু যাতে আমি সমাজৰ পৰা আৰু ওচৰলৈ কেনেকৈ গৈ সহজ সৰল মানুহখিনিক একদম এই গোটেই বিষয়বস্তুখিনি বুজাব পৰা যায়, তেনেধৰণে আমি লগৰ এজনে আমি অনুভৱ কৰিলোঁ। আমি ৰিকন ইনফিনিটি ফাউণ্ডেশ্যন নামৰ এটি অনুষ্ঠান গঢ়ি আৰু ৰাইজৰ মাজত আমি এটি এপছ ডাউনলোড কৰি, এই এপছৰ জৰিয়তে ইয়াত সকলোবিলাক সাম্য জ্ঞান ইয়াত উপলব্ধ থাকিব। ইয়াত বিভিন্নজনৰ আমি অভিজ্ঞ ব্যক্তিসকলে ইয়াত ধুনীয়াকৈ বুজাই মেলি ভিডিঅ' আকাৰে প্ৰস্তুত কৰা হৈছে। এইবিলাক চাই আমি উপকৃত হ'ব বুলি আমি ভাবিছোঁ। গতিকে এই এপছটো ডাউনলোড কৰক, ডাউনলোড কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি দিয়ক, যাতে আমাৰ নতুন প্ৰজন্মৰ, আমাৰ সমাজখন, আমাৰ জাতিটো জীয়াই থাকিব বুলি কিছু আশা কৰি আমি এই অনুষ্ঠান দি এপছটো আমি প্ৰস্তুত কৰা হৈছিল। হয়, বহুত বহুত ধন্যবাদ। এই এপছটোৰ জৰিয়তে আপোনালোকে, অৰ্থাৎ আমাৰ সমাজৰ
মানুহে উপকৃত হ'ব বুলি আমি আশাবাদী আৰু ককাইদেউতে আশা কৰিছে। আৰু এতিয়া যাওক আৰু প্লে ষ্টৰত গৈ ডাউনলোড কৰক আৰু সবিশেষ জানক আৰু বুজক, মোবাইলৰ সৎ ব্যৱহাৰ কৰক, এয়াই কামনা কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।